আজি জুবিন দাক অসম তথা ভাৰত চৰকাৰে কি দিলে আৰু ইয়াৰ তুলনাত মই যদি ক'ব যাওঁ যে জুবিন দাই অসম তথা ভাৰতক কি দিলে জুবিন দাই অসমক তথা ভাৰতক বহুত কিবা কিবি দিছে নিজৰ কষ্ট পৰিশ্ৰমেৰে আমাৰ নৰ্থ ইষ্টৰ যে সাংস্কৃতিক জগতটো আছিল সেই জগতটো পৃথিৱীৰ মাজত উজ্বলাই তুলিছিল আজি জুবিন দা নহলে এনেকুৱা লাগে যে নৰ্থ ইষ্টৰ কোনো ফেষ্টিভেলে নহয় আজি এনেকুৱা কোনো ফাংচন নাই কোনোবা প্ৰগ্ৰাম নাই য'ত নেকি জুবিন দাৰ গান নাবাজে আজি সেইজন জুবিন দা আজি যদিও আমাৰ মাজত নাই বহুত দুখেৰে ক'ব লাগিছে সকলো পলিটিচিয়ানে নিজৰ দুখ প্ৰকাশ কৰিছে কিন্তু একচুয়ালিতে সেই দুখসমূহ শুদ্ধনে আপোনালোকে কোৱেশ্চন কৰক যে আপোনালোকে যদি জুবিন দাক ইমানে ভাল পায় আপোনালোকৰ দুখবোৰ যদি সঁচা হয় তেতিয়াহ'লে আপোনালোকে আজিলৈকে জুবিন দাক কিয় কোনো উপহাৰ বা কিবা বঁটা নিদিলে আপোনালোকে জুবিন দাক কোনো সন্মানে নিদিলে তেতিয়াহ'লে জুবিন দাক কেনেকৈ আপোনালোকে ভাল পায় জুবিন দাৰ কাৰণে কোনো নোবেল বঁটা নাই জুবিন দাৰ কাৰণে কোনো দেশৰ কোনো ধৰণৰ সন্মান ডাঙৰ কোনো সন্মানে নাই তো জুবিন দাই কি পাইছিল কি বঁটা পাইছিল আৰু কোনে দিছিল আপোনালোকৰ লগত মই আলোচনা কৰিম আপোনালোকে চাব পাৰিব এই চাওক 2014 চনত জুবিন গাৰ্গক ৰেহানা অসম বঁটা দিয়া হৈছিল আধুনিক অসমীয়া সংগীত নতুন মাত্ৰা প্ৰদান কৰাৰ বাবে আৰু 2 নম্বৰ যেটো আছে এটো চাওক তেওঁক বেষ্ট মিউজিক ডাইৰেকশ্যন অৰ্থাৎ ৰাষ্ট্ৰীয় বঁটা দিয়া হৈছিল আৰু তাত কিবা এটা ফিল্ম বা ছবি কৰিছিল বাবে ইয়াক বঁটাটো দিয়া হৈছিল আৰু 3 নম্বৰত আছে তেওঁক ইউনিভাৰ্চিটি অফ সায়েন্স এণ্ড টেকনলজি মেঘালয়া ইউএছটিএম যেটো আছে তাৰ দ্বাৰা তাক পিএইচডি ডিগ্ৰী দিয়া হৈছিল তো এইখিনি আছিল জুবিন দাৰ সম্পদ একচুৱেলি জুবিন দা এইখিনিৰ সঁচাকৈ এইখিনিৰ উপযুক্ত হয় না চৰকাৰৰ পৰা কিবা হাসিল পাবৰ কাৰণে চৰকাৰে হেতু কাম কৰিবলৈ সফল হৈছে না আপোনালোকে সকলো জায়গাত কোৱেশ্চন উত্থাপিত কৰক এইটো বিষয় লৈ এখিনি হল জুবিন দাৰ বঁটা তো আমি সকলোৱে দাবী উত্থাপিত কৰোঁ সকলো সোশ্যাল মিডিয়া এপত দাবী উত্থাপিত কৰোঁ যে চৰকাৰে জুবিন দাক কিয় নিদিলে মোৰ এই তিনিটা কোৱেশ্চন আপোনালোকে সকলো সোশ্যাল মিডিয়াত দাবী উত্থাপন কৰক আৰু চৰকাৰৰ পৰা জবাব খুজক একচুয়ালিতে চৰকাৰে কিয় জুবিন দাক একো নিদিলে আৰু আজি জুবিন দাৰ যদি মৃত্যু হৈছে আজি জুবিন দাৰ কাৰণে কি কৰিব বিচাৰিছে বা কি কৰিব যেটো জুবিন দাৰ যি আপোনাৰ কি বুলি কয় প্ৰতিশ্ৰুতি জুবিন দাৰ যে স্মৃতি যাতে আমি ধৰি ৰাখিব পাৰোঁ আৰু তেনেকুৱা এটা কাম কৰিবৰ বাবে চৰকাৰে কি সিদ্ধান্ত ল'ব আপোনালোকে কোৱেশ্চন উত্থাপিত কৰক আৰু এইটো কোৱেশ্চনৰ এনসাৰ আমাক অতি সোনকালে দিব লাগে চৰকাৰে জয় অসম ধন্যবাদ